সন্মুখত অম্বুবাচী মেলা, মা কামাখ্যা ধাম আৰু অম্বুবাচী মেলাৰ অলৌকিক ৰহস্য। আহাৰ মাহত অসমৰ বুকুত অনুষ্ঠিত হয় অম্বুবাচী মেলা। কেৱল এটি উৎসৱেই নহয়, ইয়াৰ আঁৰত লুকাই আছে সনাতন ধৰ্মৰ এক গভীৰ ৰহস্য আৰু ধাৰ্মিক বিশ্বাস। সমগ্ৰ বিশ্বৰ ভিতৰতে অনন্য এই মেলাৰ কিছুমান বিশেষ দিশ। পৌৰাণিক বিশ্বাস অনুসৰি এই 3 দিন জগতজননী মা কামাখ্যা ঋতুমতী হয়, অৰ্থাৎ মাহেকীয়া হয়, যি প্ৰক্ৰিয়াক হিন্দু ধৰ্মত সৃষ্টি, উৰ্বৰতা আৰু নাৰী শক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়। মেলাৰ প্ৰথম 3 দিন মন্দিৰৰ গৰ্ভগৃহৰ দুৱাৰ বন্ধ থাকে। এই সময়ত কোনো পূজা অৰ্চনা নহয়। চতুৰ্থ দিনা দেৱীক মহাস্নান কৰোৱাৰ পিছতহে ভকতৰ বাবে দুৱাৰ মুকলি কৰা হয়। মেলাৰ পূৰ্বে দেৱীৰ আসনৰ তলত পাৰি দিয়া বগা কাপোৰখন 3 দিনৰ পিছত ৰঙা হৈ পৰে বুলি বিশ্বাস কৰা হয়। এই অংগবস্ত্ৰকে ভক্তসকলে আটাইতকৈ পবিত্ৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰে। মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত তন্ত্ৰসাধক আৰু আধ্যাত্মিকতাৰ এক পৰম কেন্দ্ৰবিন্দু। মা কামাখ্যাই সকলোকে মংগল কৰক। জয় মা কামাখ্যা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।